হাই গাইজ স্বাগতম জনাইছোঁ আমাৰ খাতি গৱলীয়া ইউটিউব চেনেলটিলৈ। তো গাইজ মানে ভিডিঅ' আমাৰ কি হৈ আছে ৰেগুলাৰ দিব পৰা নাই। তো আজিৰ পৰা ভাবিছোঁ ৰেগুলাৰ ভিডিঅ' দিম। তো আজি মই এতিয়া ফাৰ্ষ্ট যাই আছোঁ জিমক। তো জিমৰ পৰা আহি অলপ মানে কালি আমাৰ কলেজত ইলেকশ্যন আছে। চ' আজি বেছি ক্লাছ নহ'ব চাগে, আজি কাম চাম কৰাতে টাইম যাব। তো কলেজত যাম একবাৰ, তাৰ পৰা কৌশিক আৰু মই ক'ত যাওঁ আপোনালোকে চাই থাকক। ব্লগটো নৰ্মেলেই হ'ব, কিন্তু আমি আজিৰ পৰা ডেইলি ব্লগ দিম। তো মই এতিয়া জিমক যাওঁ, তাৰপিছত চৰু আহিছোঁ, চকু মেলাই যোৱা নাই। দক গাইছ চাই থাকক, চাই থাকোঁ দক। পক্ষীয়ে দেখিছি না, আৰু এইটো সূৰ্য বেছি আজিকালি অললি ভাল লাগে, কাৰণ ঠাণ্ডা দিন পৰিছে না। আৰু এইফালে অলপ পকা নাই, এইফালে ভাল লাগে গাইছ। পূৰা ৰাস্তাৰ মাজত ৰাস্তাৰ কাষত ধান পকি আছে, মাজে মাজে যাই আছোঁ। আগত দুটা শালিকা এনে তহঁতক দেখি মোৰ আকৌ দিন ভাল নহয় এতিয়া। দক গাইছ গাইজ মানে ৰাতিপুৱা মই য'ত ভিডিঅ' ষ্টাৰ্টিং কৰি কিনে আৰু ভিডিঅ' বনাব নহ'ল, কাৰণ তো কলেজত আহিলোঁ মই, আহি কিনে আৰু আকৌ বনাব নহ'ল। সেইটো কাৰণে গাইজ দিনত আকৌ দেখা নাপালাক। তো এতিয়া ৰাতি আকৌ ক'লে আহিছে জানে গাইজ, আমাৰ যি মোৰ লগৰ এটা আছিল আমাৰ নীলোৎপল, তো তাৰ আজি বাৰ্থডে আছিল। চ' ঘৰত কিবা পূজা চূজা কৰিছে, পাৰ্টি চাৰ্টি সৰুকৈ দিছে, আমাৰ দোকান মাতিলে গাইজ। সেই বুঢ়াটোক গেলিতো কিবা এটা ল'বা লাগিব, বুঢ়া হ'লেও সি এটা শিখৰটোক গেলি তো সাৰ সি এটা। তো হ'লেও মাতিছি, বেয়াও লাগে, তাক গেলি কিবা এটা নিবও লাগিব সাৰ এটা। তো ভাবিলোঁ কিবা এটা লওঁৱেই নেকি, দৌলেই চুৰ চকক গেলি কি লওঁ ভাবিব নাই। পইচা আছে মাত্ৰ 50 টকা। 50 টকাৰ কি ভাবাই, এটা লাজে লাগে কাপ এটা লৈ যাঙে এখনিমান চাহ খাব ই কাপ এটা লৈ যাব। দিয়ক গাইজ আপোনালোকে চাই থাকক এতিয়া কি দিম বুলি ডিচিজন ললি। কিমান কি চাইজৰ কথা কৈ চৰি কি গেঞ্জিৰ কথা কৈছো। গেঞ্জি যদি ভাল ঠিকে আছে। তো গাইজ আমি এতিয়া চকক গেলি যাই থাকোঁ, আপোনালোকক দোকানত দেখাই আছোঁ কি লওঁ কি নলওঁ। বাকী যাই কিনে দোকানৰ পৰাই তাৰপিছত তাৰ ঘৰত যাই লগ পাই আছোঁ। তাক আজি বাৰ্থডে খাম ফুলঠি। এতিয়া আমি গাইজ এই মন্দিৰৰ গৈ আছোঁ বেলচৰ। মই এইটো কম চালিয়া মানুহ। কেইটাই বাইক চিৰি যাব নাই। আমি যাবৰ কাৰণে ওলাই আহিলোঁ। এতিয়া আমি যাই আছোঁ গাইজ আমি যাই আছোঁ। আমি যাই আছোঁ এতিয়া তাত ঘৰত গেলি তিনিবাৰ ফোন কৰিলে আজিৰ ব্লগটো একদম নৰ্মেল হ'ব, কাৰণ নৰ্মেল গাইজ আমাৰ যিহেতু আমি ডেইলি ভিডিঅ' দিওঁ, ডেইলি ব্লগাৰ আমি, চ' আমি ডেইলি ভিডিঅ' দিবই লাগে। তো আজি আৰু নৰ্মেল এতিয়া দি থাকিম ন, আৰু মাজে মাজে সপ্তাহে ভাল দুই এটা মানে আজি ব্লগটো নৰ্মেলে ভাবনাৰ কি দেখালা কি হয় জানো এলা কি দেখালা খালাখান হয়, কিন্তু গাইজ বেয়া নকওঁ। আজি ব্লগটো এতিয়া দি দিওঁ দিয়ক, কাৰণ আমাৰ ব্লগ দিবাৰ কণ্টেণ্ট নাই। কি কৰিব বাকী আজি ব্লগটো তাৰ জন্মদিনক মেলি যাওঁ কি কয় হেপী বাৰ্থডে। পূজা কৰিলে ভোগ খালো। আমাৰ দেৰি হৈ গেল আতে, আমাৰ দেৰি হৈ গেল থৈছো অলপ ঘূৰাব লাগে নহকে নাম তো গাছ চাই থাকক কি কৰে টেন উঠো। হেপী বাৰ্থডে। যা ষ্টাৰ্টিঙত বুট দিছি। বুট খাব ৰ'ব।
এই চাক গাইজ এই গাৰ্লফ্ৰেণ্ডৰ লগত থাকিব দিছে এই হ'ব দেই আজি বাৰ্থডে দিনে আৰু এ চাও তো গাইছি বাদ দিছি প্ৰসাদ এই ইয়াৰ কিন্তু কম চাও নাই নালগে হ'ব ইয়ে অলপ অলপ ৰবা দি চাং গিলাচটোত বাপ্পা আৰু ই এটা বাপ্পা দে হ'ব দে খেলো তো গাইজ মানে খোৱা লোৱা পৰ্ববিলাক চলি আছে সেইটো তো প্ৰসাদ চসাদ খাই ল'লোঁ অলপ জিৰাইছোঁ পেটটো অলপ জিৰাব দিছোঁ আৰু নেক্সট কি আইটেম আহি আছে চাই আছোঁ জিক্সিত এতিয়া ফোন কৰি আছিল এতিয়া মেছেজ কৰিব দিছে এই হেৰি গমেই পোৱা আজি জন্মদিনৰ দিনা লাজ নাই তোৰ মিছ কৰে তোক চেণ্ডেল দি কুব্ব কেতিয়াবা চাওঁ তাক পা হা হ'ব দে নেক্সট থৈছা তই বোলে নাখায় তোৰ হেন্দিও খামে মই খা এই বোলে মোৰ কিনে খায়ে ই তুই বোলে নাখায় তাৰ হেন্দি মই খাওঁ নহয় লুচি থৌ বেলা ৰুষ্টি গেলা হ'ব দিয়া নাই এতে নাই আৰু মই আহা নিশ্চয় কিবা আনছা ন আমি কচিগাৰ মই দুটা স্পৰ্ট দিছো ये नवा मला क्या ओ दामी बेलेक्सी ओ तो माता ना पैसा নাই নহয় पैसा নাই নি মুছ पैसा লইবা কিমান আছে জানা এই পাঁচশো মেছেজ কি আহিল ই সুতা দিয়া ওই বাবু কি আই রাস্তাটা বাবা তো গাইজ আমাৰ বেছি পইচা পাতি নাই তো ইয়াৰ কাৰণে এনা কইছে না নাইলে হলো ইয়াৰ কাৰণে এইটো আনিছো লো বাবু তই বাবা আজি রে চাও থপৰা তো পিন্ধি তই ইতে পিন্ধি চাক বাৰ পিন্ধিছা বাৰ দেখ বসা বাৰ্থডে বয় এৰগনি দাও হাইদা হাই আমাৰ চালিয়া মুনি কোনি গাইছ চালেটো কৈ দিবচোন কমেন্ট কৰি দিব কমেন্ট গাইজ এইটো স্পৰ্টিং দিছো কেনেকুৱা লাগছি পিন্ধি চালাক ৰাতি কেনেকুৱা তোৰ ফিলিং কেনেকুৱা মানে মোৰ কি ফিলিংছ জানা কি মানে স্পোর্টিংটো ভালেই লাগছি মানে কথা এটা হল নহয় কি অলপ কম দামী নেকি মানে কিবা শুনছা নেকি তই মোৰ কিবা কম দামী হান কহান মানে কম দামী মানে কি মই সত্য কথা কম মানে স্পোর্টিংটো ভালেই লাগছি কিন্তু অলপ কম দামী দিছা কিন্তু কম দামী নহয় জানো দেই আমি 120 টাকা লৈছি কম দামী নহয় নহয়তো ঘৰত চা তই 700 টকা স্পোর্টিং দিবি এটো কি টকা জানা এটো কি টকা যাইয়ে কি স্পৰ্টিংটো লোৱাৰ জোৰ স্পোর্টিং তো যো হলক ফটো দে ফটো তো দে বড় এনে কৈছো নাই মোৰলা ভাল লাগছি না ভাল লাগছি কিমান এডাল দিলি হে মোক এডাল কিনি ইঞ্চি ৰাস্তাৰ পৰা এডাল 100 টাকা এডাল গাই এন নহয় দিয়ক এ ভায়া কৰি সিন্ধা কৈছি আৰু চলাই ভায়া কৰি মাকৰ বেগত পাই অখৰ তাই চল তো গাইজ মানে কথাটো হৈছে কি আজি ইয়াৰ বাৰ্থডে আজি ভাল তুমি কৰিলো এখনি বাকী বাৰ্থডে কেনেকুৱা গেল কওক ঠিকে গেল তো গাইজ সত্যনাৰায়ণ পূজা কৰিছিল আপোনালোকে দেখাই পালাক আমি ভোগ চোগ খালোঁ বঢ়িয়াকৈ বুট চুট চুপ খালোঁ চাহো খোৱালাক আৰু ই গাইজ ভাতো খাব কৈছিল কিন্তু আমি ভাত নাখাওঁ দিয়ক গাইজ খাবা কৈছিলো বোলে দেৰি যাই ভাত খাব গ'লে আমি আৰু ঘৰত যাব লাগিব ইয়াৰ ঘৰ হৈছে গোৱালপাৰাত আমাৰ হৈছে বেলচৰৰ কিমান যাব লাগিব আৰু মাজত গাইজ ইমান কুঁৱলী দেখাই নাপাওঁ আকৌ সাবস্ক্রাইব করব তো গাইজ আপোনালোকে গাইজ কি জানা কথাটো তহঁতে যে মৰম নেদা ই কিনকে মৰম পাবো তহঁতে অলপ উৎসাহ দিলে ই সেই পাবো কেনে গাইজ ভাল লাগলি লাইক করবি সাবস্ক্রাইব করবি ঘণ্টাটো টিপি দিবি আৰু গাইজ এইটো স্পৰ্টিংটো দিছ আপোনালোকে দেখা পালাকে চালিয়া কিমান লৈছে জানে গাইজ 1299 চাও 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 এ চা কি 12 টাকা 120 টাকা লৈছিল নহয় অধিকাল দাম কি হৈছে জানা গাইজ বাকি কি আনছি বোলে এনে সেইটো আমাৰ কথা কিছু নাই ও কেনা কৰে কি কৈছা শুনছো কি কৈছা কিহৰ কানি
কি ক'লো তাৰ গাৰ্লফ্ৰেণ্ড আছে বোলে তাৰ কামাণ্ড তই কামাণ্ড স্পৰ্টিংটো পিন্ধি মিছা মিছি কামাণ্ডক কিয় লাজ দিছানো শুনি দিছা না তই কামাণ্ড স্পৰ্টিং কিয় পিন্ধানো হা আজিৰ ব্লগটো ক'লোৱে আপোনালোকক যি একদম হে আছিল এইটো নাহিবি তই পেট চাক গাইছ তো গাইজ মানে আজিৰ ব্লগটো ক'লে নৰ্মেল হ'ব আজি এনেকৈ জমনি কৰি আৰু বাৰ্থডে হৈ গ'ল এনেকৈ আপোনালোকক ব্লগটো দেখালোঁ নেক্সট কালি কিবা এটা ভাল ব্লগ দিম ন কালি আমি হেৰি যাম গাইছ অলপ মানে আপাৰ আছামৰ ফালে যাম মানে মোৰ তাতে মোৰ তাতে বহুত আপাৰ আছামৰ ক্লাছ আছে এলা ক'ৰ পৰা কপি মাৰা নাই বাকী মানে ভাবছি আপোনালোকে ইমান পোহৰ সদায় ৰাতি এনে কাপোৰ দোকানী তো গাইজ আজিৰ ব্লগটো এখিনি আছিল বাকী আমি ৰাস্তাত লগ পাইছোঁ দক ৰাতি গুলি মাৰেনো অসমত শুনিহে গাইজ আমি এতিয়া বৰ্তমান ঘৰত যাই আছো এয়া পুৰা একদম কুঁৱলী ঠাণ্ডা ভাত খাবা দিছিল নাখলো গাইজ ইচ্ছা নাই তো সেৱা চেৱা ভালকে আহিলো আৰু এতিয়া কিয় কৰাই না তই প্ৰসাদ খাইছো দেৰিকে গাইছে আৰু বোলে গাড়ীৰ চাবি উৰিছিল বেগত পাইছে কি হ'ব ইয়াৰ ভেজাল মৰি নাই মুঠতে আৰু গাইছে এটা কথা কওঁ মই কলেজত যাওঁ একো জকে কি নহওক ক'ৰবাত বনাব যাওক ব্লগ বনাব যাওক কিবাই হওক মোক কৈ কি নহওক তাত যাম বিশ্বাস কৰা যায় 1 ঘণ্টাত যাই পাই ইটছ মাই চাল ব্ৰ এই মাইক টেংকি মাইটা ইটছ বেটাৰ তো গাইজ মানে আজিৰ ব্লগটো মানে আমি ঘৰত আহিলোঁ এই গাড়ী ষ্টাৰ্ট বন্ধ কৰে নাই কি আছে বেয়া ঠাণ্ডা লাগিছে গাইজ ইয়াক নামালোঁ মই ঘৰত আহি ঘৰতো তো বেয়া ঠাণ্ডা লাগিছে গাইজ আজিৰ ব্লগটো গাইজ এইখিনি আছিল কি দেখালোঁ কি নেদেখালোঁ আমি নাজানো জাষ্ট অলপ জমনি কৰিলোঁ আপোনালোকৰ বেয়া আছে নাপাব নেক্সট ব্লগ আমাৰ ভাল আহি আছে না কি কয় বেয়া ঠাণ্ডা লাগিছে মুখেদি কথা হ'লে নাই জাষ্ট একদম যাই ঘৰত যাই ব্লগটো এডিট কৰি দিয়াও এতিয়া কাৰণ যিহেতু ব্লগ আমাৰ ডেইলি দিব লাগে উপায় নাই গাইজ কালি ভাল ব্লগ এটা বনাম দিয়ক আজিৰ ভিডিঅ'টো এনেকৈ গেলা লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব ছাবস্ক্ৰাইব চব কৰি দিব অলপ গাইজ না কি কয় দকতে গাইছ যাই দিব না কোৱা লগ পাম